Hey guys, good morning and welcome back to my channel. সকল আপোনালোকে নিশ্চয়কৈ থাম্বনেইলটো দেখি গম পাইছে আজি মই কিহৰ ওপৰত ভিডিওটো বনাম তো লেটস গেট স্টাৰ্টেড মানে গাইস মই ৰাতিপুৱা সদায় উঠো 9টা বজাত মানে কি হৈ গল কলেজলে যেতিয়া সব বন্ধ হৈ গল তেতিয়াৰ পৰা মানে উঠাটো মানে দেৰি হৈ গল এণ্ড এবাৰ যেহেতু এইচএস মই পাছ কৰিলো তো তেতিয়াৰ পৰা মানে মোৰ ইমান এলাহ হৈ গল মোৰ মানে ৰাতিপুৱা 9টাতে উঠো একদম উঠিবই মন নাযায় দেন 9টাত উঠি মই এতিয়া গা চা ধুই ফ্ৰেছ হৈ প্ৰেছে কৰি এতিয়া বহিছো এণ্ড ভাবিছো মানে ভিডিওটো ষ্টাৰ্ট কৰো গাইজ মই কি খাই ভাল পাওঁ বাৰু এণ্ড মই কি খাওঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে তো মই ভাবিলো আজি তাৰ ওপৰতে এটা ব্লগ বনাই লওঁ আহকচোন চাওঁ তো গাইজ মই ৰাতিপুৱা উঠি স্পেচিয়েলি একো নাখাওঁ মানে মোৰ সেইটো অভ্যাস নাই ৰাতিপুৱা উঠি পেলাই খোৱাটো এণ্ড ফিৰ দুপৰীয়াৰ পৰা যেতিয়া ষ্টাৰ্ট হয় তেতিয়াৰ পৰা মোৰ মানে খাদ্যটো আৰম্ভ হয় তেতিয়াৰ পৰা মোৰ ভোক লাগে এণ্ড এটা কথা আছে ন যোনে মানে সোনকালে উঠে তাৰ বেছি ভোক লাগে তো মোৰ ৰাতিপুৱা তেনেকৈ ভোক নালাগে বিকজ মই ইমান দেৰিকৈ উঠোঁ তো গাইজ এতিয়া 12টা বাজিল মই মানে তেতিয়াৰ পৰা মোবাইল লেজেণ্ড খেলি আছিলোঁ মই মানে মোবাইল লেজেণ্ড খেলি ইমান ভাল পাওঁ তো মই গেমটো খেলিয়ে মোৰ 1 ঘণ্টা পাৰ হৈ যায় ৰাতিপুৱা এণ্ড নাও আই এম ছ' হাংগ্ৰি লেটছ চি কি আছে এণ্ড গাইজ আপোনালোকে জানেনে মই ৰাতিপুৱা চাহো নাখাওঁ মানে কাটচিত কেতিয়াবা চাহটো খাওঁ লাল চাহ কিন্তু মানে মই সদায় নাখাওঁ এণ্ড আজিও নাখালোঁ ঘৰত কোনো নাই মা কামত আছে এজ আই ট'ল্ড ইউ ইন আৰ্লিয়াৰ ভিডিঅ' एंड दादा ऑफिस एंड नाउ मैं अकेले इस फ्रिज खोलने में मुझे देखो ये मुझे क्या मिला एंड आई लव माजा मैं माजा खाई बहुत ভাল পাওঁ মোৰ ফেভৰেট হয় কোল্ড ড্ৰিংকছৰ ভিতৰত এইটোৱে মোৰ ফেভৰেট এণ্ড মানে ঘৰত সদায় এনেকুৱা আনিয়ে থয় মোৰ কাৰণে এণ্ড বটলটো আনিলে কি হয় যে খতম হৈ যায় এণ্ড বাট এনেকুৱা আনিলে এটা খাই থাকিব পাৰি তো let's drink it guys Bruno চিঞৰি আছে তাৰ ভোক লাগিছে বিকজ তাৰ টাইম হৈ গ'ল খানাৰ তাৰ এটা 7টা বজাত এটা you can hear দি আছো তাকো অকমান মাজা দি দিও মানে মোৰ পৰা সদায় অকমান তাক দিওঁৱে আৰু এতিয়া মই মাজা দিওঁ এণ্ড নাও ব্ৰুনোক খানা দিলোঁ বহুত চিঞৰি আছে ভোক লাগিছে চ' তাক মানে আমি ৰয়েল কেনিন দিওঁ এতিয়া তাৰ বয়স হোৱা নাই যে ব্ৰুনোৰ খানা এণ্ড গাইজ এতিয়া মই খাম ব্ৰেড এণ্ড জেলি এইটো ব্ৰেকফাষ্টতে পৰে যিহেতু চ' ব্ৰেড এণ্ড জেলিয়ে খাওঁ মোৰ এটা ব্ৰেকফাষ্ট হৈ গ'ল এণ্ড নাও মই অলপমান মোৰ ফেচটো ক্লিন কৰিম ক্লিন মিনছ মই ফেচ ৱাছ কৰিলোঁ ৰাতিপুৱাই নাও মই অলপমান টোনাৰ তো গাইজ টোনাৰ লগালে কি হয় আপোনাৰ ফেচটো হাইড্ৰেট হৈ থাকে লগাব লাগে কৰোঁ জভিজৰ এইটো কুকুম্বাৰৰ টোনাৰ অলমষ্ট ঠিকেই হৈছে so guys you can see and now টোনাৰ লগাই ফেচটো ধুব নালাগে পিছত যেতিয়া আপোনালোক ক্ৰীম চিম লগাব হয় এইটো শুকোৱাৰ পিছতে ইয়াৰ ওপৰত লগাব পাৰে বা ধুই দিব পাৰে বেছি যদি আপোনাৰ চিপকু লাগি থাকে চ' শুকাব দিওঁ এতিয়া এইটো অলপমান তো গাইজ চাওক মোৰ মুখখন কি ধুনীয়াকৈ শুকাই গ'ল হাইড্ৰেট মানে
যোনবিলাক চেল থাকে সি মানে অবজাৰ্ভ কৰি ল'লে বস্তুটো এণ্ড নাও মোৰ ভোক লাগিছে আকৌ লাইক এটা বাজিলে এণ্ড ভাত খাব মন যোৱা নাই মই ভাত খাই ভাল নাপাওঁ গাইজ একদম ভাল নাপাওঁ মানে ভাল পাওঁ যেতিয়া চিকেন লাইক নন ভেজ যেতিয়া থাকে তেতিয়া মই भात खाए बहुत ভাল पाऊँ इन्हें तो मैं सोच रही हूँ जोमेटो से कुछ ऑर्डर ही कर दूँ मेरे लिए जिहेतु ही मैं घर में अकेली हूँ एंड तो की करूँ कुछ नॉन वेज ही करते हैं एंड गाइज मैं आपको কৈ দিওঁ তেজপুৰত যোনবিলাক আছে জমেটো या স্বিগি বা যোনে অৰ্ডাৰ কৰে ভোগঘৰ বুলি এখন ইয়াতে ৰেষ্টুৰেণ্ট আছে মানে অতি মাত্ৰা টেষ্টি খানা বনায় মই যিমানবাৰ অৰ্ডাৰ কৰিছোঁ ভোগঘৰৰ পৰাই কৰিছোঁ বা অভিৰুচি ব্ৰহ্মপুত্ৰ এইবোৰৰ পৰা কৰোঁ কিন্তু ব্ৰহ্মপুত্ৰ এণ্ড অভিৰুচি মই ইমান ভাল পোৱা নাই লেকিন ভোগঘৰ ইমান ধুনীয়া বনায় লাইক সব অসমীয়া খানা পায় তাত এণ্ড অসমীয়া খানাৰ বাহিৰেও আপোনালোকে মানে চিকেন বিৰিয়ানী এইবিলাকো ইমান ধুনীয়া বনায় এণ্ড ৰাইতাটো ইমান টেষ্টি হয় সো মই ভাবি আছোঁ ভোগঘৰৰ পৰাই আকৌ चिकन बिरयानी के मैंने ऑर्डर कर दो तो आहकचोन चाओ तो गाइस अभी मैंने ऑर्डर कर दिया है एंड अभी 45 मिनट्स में वो लोग आके पहुंचेगा ऐसे मेरे को बोला है मीन्स नोटिफिकेशन आया है तो वेट कर रही हूँ अभी मैं सो गाइस मेरा माने मोर चिकन बिरयानी आही गल एंड इमान टाइम लैसे माने आज जोमेटो वेलेटवे इमान चिनी माने इमान बुझाब लगा होइसे ताक की कम माने मैं सो एटा मोर बहुत भूख लागिसे नाउ गुड इवनिंग एंड इतना 4টামান বাজিছে আৰু মই খোৱা পা উঠিলো আৰু এতিয়া মায়ে মোক কুঁহিয়াৰ ৰস আনি দিছিলে তাকে খাই আছো এতিয়া ফুচকা খাই কোনে কোনে ভাল পায় মইতো একদম বিৰাট ভাল পাওঁ ফুচকা মোৰ একদম ফেভৰেট তো এতিয়া মই খাম ফুচকা बहुत दिन मूर्त खाइছো दे फुचका আজি ফুচকা খাব নোৱাৰো হৈ গল মোৰ মই মানে অলপ আগত কুঁহিয়াৰ ৰসটো খালো ন সেইকাৰণে বেছিকে খাব পৰা নাই ফুচকাটো বাট মই পিছত খাম কিউকি মই বহুত ভাল পাওঁ ফুচকা হাই গাইজ গুড ইভিনিং এণ্ড এতিয়া যেহেতু ইভিনিং হৈছে মই এতিয়া খাম চিকেন পকোৰা এণ্ড আই লাভ চিকেন পকোৰা চাগে চবেই ভালেই পায় আই গেছ চ' লেটছ इवनिंग चिकन पकोड़ा खाने का मज़ा ही कुछ और है हे गाइस तो এতিয়া আমি ভাত খালো এন্ড ভাতত খিচিৰি খালো এন্ড নাও মোৰ ইমান বেছি টোপনি ধৰিছে সো যাও শুংগে এন্ড ভিডিওটো যদি ভাল পালে চাই তেন্তে লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিব এন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই